নমস্কাৰ কণমানিহঁত, তোমালোক আটাইকে কিডছ অফ আছামৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কণমানিহঁত, আজিৰ ভিডিঅ'ত আমি হস্ৰৈকাৰযুক্ত কেইটামান অসমীয়া শব্দ পঢ়িবলৈ শিকিম। আহাচোন কণমানিহঁত, তেতিয়াহ'লে আমি শব্দকেইটাৰ সৈতে পৰিচয় হওঁ। দন্ত্য দত হস্ৰৈকাৰে দি দন্ত্য ন দিন। কত হস্ৰৈকাৰে কি দন্ত্য ন কিন। প্ৰথম চত হস্ৰৈকাৰে চি দন্ত্য ন চিন। ভত হস্ৰৈকাৰে ভি দন্ত্য ন ভিন। মত হস্ৰৈকাৰে মি ল মিল। কত হস্ৰৈকাৰে কি ল কিল। ভত হস্ৰৈকাৰে ভি ৰ ভিৰ। তালব্য হত হস্ৰৈকাৰে হি ৰ হিৰ। আ মত হস্ৰৈকাৰে মি আমি। মত হস্ৰৈকাৰে মি লত হস্ৰৈকাৰে লি মিলি। প্ৰথম চত হস্ৰৈকাৰে চি মূৰ্ধন্য ঠত হস্ৰৈকাৰে থি চিঠি। কত হস্ৰৈকাৰে কি দন্ত্য নত হস্ৰৈকাৰে নি কিনি। দন্ত্য তত হস্ৰৈকাৰে তি দন্ত্য নত হস্ৰৈকাৰে নি তিনি। ভত হস্ৰৈকাৰে ভি দন্ত্য নত হস্ৰৈকাৰে নি ভিনি। দন্ত্য তত হস্ৰৈকাৰে তি মত হস্ৰৈকাৰে মি তিমি। দন্ত্য তত হস্ৰৈকাৰে তি দন্ত্য থত হস্ৰৈকাৰে থি তিথি। মূৰ্ধন্য দত হস্ৰৈকাৰে দি ঙত হস্ৰৈকাৰে ঙি ডিঙি। খত হস্ৰৈকাৰে খি লত হস্ৰৈকাৰে লি খিলি। বৰ্গীয় যত হস্ৰৈকাৰে জি লত হস্ৰৈকাৰে লি জিলি। তালব্য হ দন্ত্য নত হস্ৰৈকাৰে নি শনি। কণমানিহঁত, আজিৰ শব্দকেইটা ইমানেই আছিল। তোমালোকে এই শব্দবোৰ পঢ়িবলৈ যত্ন কৰিবা। আজিৰ পাঠটি ইমানতে সামৰিছোঁ। নতুন এটি ভিডিঅ'ৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলোঁ। নমস্কাৰ।